মই বিনিতা তলিন্দাৰ বিকে গল্ডিক চেনেল আৰু ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব, তেতিয়াহে মোৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু মই বনোৱা ৰেচিপিটো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাই দিব। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই এটা বৰালি মাছৰ ৰেচিপি বনাম। তাৰ কাৰণে লৈছোঁ নিমখ, বেচন, এইটোৰ আদা ৰহুন বটা, কেঁচা জলকীয়া, গোটা জিৰা আৰু গোটা ইলাচি। ইয়াত লৈছোঁ পিঁয়াজ, তেজপাত, শুকান জলকীয়া, জিৰাৰ গুড়ি আৰু জলকীয়াৰ গুড়ি। এইখিনি সৰিয়হ বটা, বিলাহী এইটো মিক্স কৰি লৈছোঁ। এইটো হৈছে পিঁয়াজ আৰু লৈছোঁ মই হালধি। এয়া মাছত মই হালধি দিছোঁ। ইয়াত 1 চামুচ নিমখ দিছোঁ। ইয়াত মিঠাতেল দি দিছোঁ। মাছখিনি ভালদৰে মই সানি লৈছোঁ, নিমখ হালধিখিনি যাতে লাগি যায়। এতিয়া এটা কেৰাহীত মই বেচন অলপমান দি বেচনখিনি ভালদৰে ভাজি লৈছোঁ। এতিয়া মই ভাজি লোৱা বেচনখিনি পানী অকণমান দি ভালদৰে মিক্স কৰি লৈছোঁ। এতিয়া এটা কেৰাহী উঠাই দিছোঁ। কেৰাহীটো গৰম হৈছে, মিঠাতেল দিলোঁ মই ইয়াত। তেলখিনি গৰম হৈছে, ইয়াত মাছ দিছোঁ মই। মাছখিনি এতিয়া মই ভালদৰে এবাৰ লাৰি দিছোঁ আৰু লগে লগে ইয়াত এখন মই ঢাকনি লগাই দিম, কাৰণ মাছবিলাক বহুত ফুটি যায়। মাছখিনি ভজা হৈছে। মাছখিনি মই এতিয়া কাঢ়ি ৰাখিছোঁ গোটেইখিনি মাছে। এতিয়া মই তেলত শুকাত জলকীয়া দিলোঁ, তেজপাত দিলোঁ, ইলাচি দিছোঁ আৰু জিৰা, আৰু এতিয়া মই পিঁয়াজ দিলোঁ। এয়া আদা নহৰুৰ পেষ্টটো দিছোঁ। এয়া পেষ্ট কৰি লোৱা পিঁয়াজ দিলোঁ। এইখিনি বিলাহী পেষ্ট দিছোঁ। এতিয়া জলকীয়াৰ গুড়ি দিছোঁ, জিৰাৰ গুড়ি দিলোঁ। এতিয়া হালধিৰ গুড়ি দিছোঁ। এয়া নিমখ দিলোঁ। এইখিনি সৰিয়হ পেষ্ট দি দিলোঁ। এতিয়া ভাজি থোৱা বেচনৰ পেষ্টটো দি দিলোঁ। এতিয়া মই পানী 2 কাপ দিলোঁ আৰু ভালদৰে এই মিশ্ৰণটো লাৰি থাকিম। এতিয়া গ্ৰেভিটো একদম ৰেডি হৈছে। এতিয়া মই ভাজি লোৱা মাছখিনি গ্ৰেভিটোত দি দিলোঁ।
এতিয়া ইয়াত মই কেঁচা জলকীয়া দুটামান ফালি দিছোঁ আৰু মোৰ গ্ৰেভিটো সম্পূৰ্ণ ৰেডি হৈছে। মাছৰ গ্ৰেভিটো সকলোৱে বনায়, কিন্তু মই ইয়াত বেচন দিছোঁ, সেইকাৰণে এটা বেলেগ সোৱাদ হৈছে। গতিকে আপোনালোকেও বনাওক।